BPF दल नागारनाय MCLA खलिलुर रेहमाना उदां बिजाथि महरै नमिनेशन लाइ गथायबाय। 20 नं बिजनि विधानसभा बियाबनिफ्राय दिनै उदां बिजाथि महरै गावनि बिजाथिलाइखौ गथायो। चिरां जिल्ला बिसायख'थि बिबानगिरिनो गथायो बिजाथिलाइ। मख'जाथावनादि खलिलुर रेहमाना मैयासो BPF दल नागारदोंमोन। BPF दलनिफ्राय बिजाथि विधानसभा बियाबाव बिजाथि होनांगौमोन। बेयो BPFनि थाखाय गोरोन्थि होनना बिबुंथि खलिलुर रेहमान। রিজাইন দিলে আপনি এখন নাই মন গেছে না ইলেকশন খেলবা এখানে বলে অলপ খেলি চাওঁ কি হয় মানে বহুত দিনৰ পৰাই মানে MLA হোৱাৰ খুব শখ সুবিধাও পোৱা নাযায় এইবাৰ অলপ সুবিধাটো পালোঁ তো কিন্তু পাৰ্টিৰ পৰাতো নিদিয়ে না সেইকাৰণে ৰিজাইন দিব লগা হ'ল ৰিজাইন দিলোঁ এটা ইণ্ডিপেণ্ডেঞ্চ কৰিম চাওঁ ৰাইজে যদি আশীৰ্বাদ কৰে তো নিশ্চয় হৈ যাব ৰাইজৰ অলপ বেলেগ ফালে কৰাৰ ধৰণৰ কৰাৰ ইচ্ছা আৰু এইবাৰ আশাটো মই 100% কৰিছোঁ 100% মোৰ আশা আছে মই জিকিম কি ধৰে যেহেতু BPF আৰু BJP একত্ৰিতভাৱে অৰুপদেশ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ইতিমধ্যে কৰিব পাৰে আশাটো চবৰে থাকে না বেলেগ বেলেগ নিজা নিজা অংক থাকে না আইডিয়াও থাকে মোৰো নিশ্চয় তেনেকুৱা কিবা এটা পৰিকল্পনা আছে আপুনি ভৱিষ্যতত আপুনি জিকি গ'লে আপুনি কোন দলত সেইটো এতিয়াও ক'ব পৰা অৱস্থাত নাই আগত জিকি যাব দিয়কচোন মাৰ্জিন কিমান থাকিব পাৰে আপুনি কেনেকৈ ক'ব আগত নমিনেশ্যন ফাইল হওক স্কুটিনি হৈ যাওক উইড্ৰল হৈ যাওক তাৰপিছতহে কিমান কেণ্ডিডেট থাকে কোন কোন থাকে তাৰপিছতহে এইবিলাক কথা ক'ব পৰা যাব আপুনি কি কাৰণে ৰুলিং পাৰ্টিৰ পৰা ৰিজাইন দিব লগা এই মই অলপ আগতে ক'লোঁ নহয় কথাটো যে আমাৰ ৰুলিং পাৰ্টি BPF যিহেতু NDAৰ লগত এলাইজ কৰিছে গতিকে সেইফালৰ পৰাতো আৰু কোনোৱে ইলেকশ্যন খেলাটো সম্ভৱ নহয় আৰু মোৰ অলপ ইচ্ছা যে সৰুৰ পৰাই তাৰমানে